নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আমাৰ ডাঙৰ পুখুৰীটোত কেনেদৰে মাছ ধৰিছে তাকে দেখুৱাবলৈ বিচাৰিছোঁ। তেন্তে ব্লগটো সম্পূৰ্ণকৈ চাব। আৰু নতুনকৈ অহা ব্যক্তিসকলে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কমেণ্টত। আৰু যদি কোনোবা নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব। এফালে কেনেকুৱা বতাহ মাৰি আছে আৰু এইফালে মাছ ধৰিছে, ইমান ঠাণ্ডা। মাছৰে ভালে পাওঁ মোৱা খলিহনা, শাকৰে ভালে পাওঁ পালেং লফা, ছোৱালীৰ ভালে পাওঁ মিঠা বৰণৈ, কঁকালাহি পাহি কুলত কটা। যিহেতুকে এইবাৰ লকডাউন চলিলে সেইবাৰ মাছ মেলা নহ'ল পুখুৰীত। বাঢ়িছে জানৈ মনৰে ভিতৰৰ নৈ নিজৰা, মাছৰে ভালে পাওঁ মোৱা খলিহনা, শাকৰে ভালে পাওঁ পালেং লফা। মাছ মেলা নহ'ল যে এবাৰ ঘৰ ভাড়া ঘৰ বিচৰা নাই, তোৰ বুকুতে জাননে গাই, ঘৰ ভাড়া ঘৰ বিচৰা নাই, তোৰ বুকুতে জাননে গাই, বছৰ দুবছৰ কটাই আনলে, বাকচ বান্ধিবলে মোৰ সময় নাই, মাছৰে ভালে পাওঁ মোৱা খলিহনা, শাকৰে ভালে পাওঁ পালেং লফা। ভৰসা কৰিব পৰা এজন, কটাব পাৰি যাৰ সতে জীৱন, ভৰসা কৰিব পৰা এজন, কটাব পাৰি যাৰ সতে জীৱন, সদায় তোলক নাপাবি জানৈ, সময় থাকোঁতেই তই মোক বাচিলা, মাছৰে ভালে পাওঁ মোৱা খলিহনা, শাকৰে ভালে পাওঁ পালেং লফা।